এটা ভূটানৰ জায়গা আছে মজা কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব ভূটান আৰু মানে পেট্ৰলৰ দাম মাত্ৰ 59 লিটাৰ নুকুল আহিছে নুকুল আগত গুচি গ'ল লেতেক লগ পাম বেচানা দলং মানে মজা ব্ৰিজটো ফটো মাৰিব কাৰণে একদম ভিডিঅ' কৰিব কাৰণে একদম মজা জায়গাটো চাম দলংটো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে আমি আছোঁ এতিয়া ইউজাৰ হোটেলত ভূটানত আপোনালোকে জানে আজি বিশ্বকৰ্মাৰ পূজাৰ নামতে মানে আজি ভূটানলৈ ফুৰিবলৈ আহিলোঁ আজি মানে ইউজাৰ হোটেলত আজি আমি ইয়াত থাকিম বুলি ভাবিছোঁ নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল পৰা পাইছোঁ সকলোকে স্বাগতম জনাইছোঁ গাইজ আশা কৰিছোঁ সকলোৰে খবৰ একদম মজা মোৰ খবৰ একদম ভাল আপোনালোকে জানে আজি যিহেতুকে বিশ্বকৰ্মা পূজাত আমি এতিয়া গৈ আছোঁ নিকাচিলৈ তো নিকাচিৰ পৰা ঘৰত আহি কিনে আকৌ আমি যাম ভূটান তো ভূটানত কোন যাম আপোনালোকক পূৰা সকলোবোৰ লগৰীয়াবিলাকক দেখাম গাইজ বিশ্বকৰ্মা পূজাৰ কাৰণে আজি মজাকৈ আমাৰ এটা ৰাইড হ'বলগীয়া আছে শ্বৰ্ট ৰাইড আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ব'লক গাইজ ভিডিঅ'টো আৰম্ভ কৰি পাই আছোঁ আপোনালোকক মটৰ ব্লগিং আমি নিকাচিলৈ তো নিকাচিৰ পৰা ঘৰত আহি কিনে আকৌ যাম ভূটানলৈ বিশ্বকৰ্মা পূজাৰ উপলক্ষে মোক বিষ্ণুই মানে মাতিছে নিকাচিলৈ নিকাচিৰ পৰা তাৰ দোকানত এটা গৈ কিনে আহোঁ তাৰপিছত আহি কিনে ভূটানত যাম গৈ আছো ভূটানলৈ তো ভূটানত মানে যাব কাৰণে ৰেডি হ'লো কিন্তু বহুত 7 আপে মানে 1 ঘণ্টা মানে ৰখি আছে বোলে নৱস্থিত যি গতিকে মই দেৰি কৰিছা না নহয় নিকাচি যাতে দেৰি হৈ গ'ল মই নহ'লে যাব কাৰণে ৰেডি ঘৰৰ পৰা দিয়া ইফালে আছে আমাৰ MT লগতে আমাৰ X Pulse আৰু বোলে 7 আপৰ RS আৰু পিছত আছে MT এটা আছে আজি MT দুটা X Pulse দুটা গাইছ পানী বা কিমান হ'ব হিচাপ নাই আৰু বা আৰু ভূটান বেছি দূৰ নহয় আধা ঘণ্টা হয় ৰাস্তা বিশ্বকৰ্মা নামত পুৰা আজি ভূটানলৈ গৈ আছোঁ ৰাইড কৰিবলৈ ছটা মোটা ৰাইড আৰু আমাৰ মজাকৈ গ্ৰুপ হয় মানে দুটা লগ আহি পোৱা নাছিল না আধা দুটাক ৰখিছিলোঁ ভূটান মানে ভূটানৰ গাড়ীটো দেখা পাইছে বোলে গাড়ী পুৰা লাগি আছে চাই পেলাই এইফালে পুৰা ভূটান আহি পাইছে এতিয়া ইয়াৰ পিছফালে ভূটান আপোনালোকে জাষ্ট মানে ভূটান এণ্ট্ৰি কৰিছোঁ লাম কিন্তু বহুত দীঘলকৈ লাম হৈ আছে কিমান দেৰি লাগে হিচাপ নাই কেনেকুৱা একদম বঢ়িয়া গৰমত লাইন পাতিব লগা হৈছে আজি কি পূজা আজি বিশ্বকৰ্মা পূজাৰ দিনা আজি ভূটানত এণ্ট্ৰি কৰিবলৈ আহিছোঁ তো কিমান দেৰি লাগে হিচাপ নাই তো যিমান দেৰি লাগিলেও মানে সোমামেই আৰু ভিতৰত এইফালে গেটটো দেখা পাইছে লাইন চাহ মানে লাইন পুলিচবিলাকে ইয়াৰ ভূটান পুলিচবিলাক মানে ভিডিঅ' কৰিব নিদিয়ে এইখিনি জেগাটোত তো মই ফুৰি আছোঁ মনে 2 ঘণ্টামান ৰখি কিনে আমি কাটটো পাইছোঁ এতিয়া তো ভাইটি মানে আগত আছে তো আৰু বাকী 7 আপতে আহিছিলে মানে গেটত মানে ভিডিঅ' কৰিব নিদিয়ে সেইটো কাৰণে ইয়াত ভিডিঅ' নকৰোঁ তো এণ্ট্ৰি কৰিলোঁ এতিয়া বৰ্তমান অলপ আগলৈকে গৈ আহোঁ ইয়াত দোকানো খোলা নাই আজি বিশ্বকৰ্মাৰ কাৰণে দোকান খোলা নাই নুকুল আহিছে নুকুল আগত গুচি গ'ল তো লেতেক লগ পাম বেচানা দলং মানে মজা নুকুলৰ আগত লগ পাম চাগে নুকুলক হয় না তো ভূটানত এণ্ট্ৰি কৰিলোঁ মানে যোন মেইন গেটত মানে ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে সেইটো কাৰণে তাত বহুত প্ৰব্লেম হয় তাত মানে ভিডিঅ' চিডিঅ' একো কৰা নাই এতিয়া ৰাস্তাৰ কাৰণে ফেমাছ দে ভাই ভূটানত বঢ়িয়া আৰু বেছি মানে ইয়াত স্পীডত যাব নিদিয়ে একদম নৰ্মেলত মানে যিখিনি মিডিয়াম ইয়াৰ যিখিনি মানে নিয়ম এইটো নিয়মটো পালন কৰিবই লাগিব কি ধুনীয়া গেট বনাই থোৱা আছে মজা না এয়া ভূটীয়া ৰাজা ৰাণী ইয়াত মানে বহি থাকে আছে এয়া স্পীড ব্ৰেকাৰ বহুত উঠা নিদিয়ে চাওঁ না টাৰ্ণিং চা না এয়া টাৰ্ণিং দে ভাই ৰাস্তাবোৰ জাগাই পুৰা একদম ওখ আৰু ধুনীয়া গেট বনাই থোৱা আছে জানা এয়া বা হা ধুনীয়া গেট বনাই থোৱা আছে ন মজা লাগছে সেইখিনি না এই টাৰ্ণিং কাৰণে ভাল লাগে চা এয়া টাৰ্ণিং গাইছ ঐ বঢ়িয়া লাগছে না ইয়াত আহি কিনে পিছত চাম বাৰু মই এতিয়া আহি কিনে পিছত চাম না এই দলঙত যাম গাইছ কি ধুনীয়া জেগা চা না গাইছ মজা না ইয়াকে কয় ভূটান মানে ফেমাছ তাতে ওচৰতে মানে কিবা চুইমিং পুল এটা আছে তাত গা পা ধুব পাৰে চুইমিং পুলৰ মজা আৰু এইটো হৈছে চা এইটো হৈছে মেইন ব্ৰিজটো ফটো মাৰিব কাৰণে একদম ভিডিঅ' কৰিব কাৰণে একদম মজা জেগাটো চাম দলংটো কেনেকুৱা লাগিছে চা কমেণ্ট কৰি জনাব আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে মোৰতো মজা লাগি আছে
আমি আছোঁ এতিয়া বৰ্তমান ভূটানলৈ। তো ভূটানত মানে আমি পূৰা এণ্ট্ৰি কৰি কিনে আমি দুজনো আহিলোঁ। আৰু ইফালে মোৰ মন খুচি পেলাই ৰাখি থৈছোঁ মজাকৈ। ইফালে মানে দলং এটা ধুনীয়া এটা দলং চাবলগীয়া দলং আছে। এই দলঙৰ মাজত অকণমান ইয়াত ৰখি কিনে মানে ব্লগটো অকণমান লৈ ল'লোঁ। তো আমি আহিছিলোঁ, আমি 7জনমান আহিছিলোঁ। তো আমাৰ 7 মানে কি হ'ল, তেওঁ মানে ভোটাৰ আইডিটো অৰিজিনেলটো ডকুমেণ্টছটো অনা নাছিলে। তেওঁ মানে অকল মোবাইলতহে মানে ডকুমেণ্টটো লৈ আনিছিলে। কিন্তু চাওক না, এয়া দলংটো মানে মজা আছে কিন্তু দলংটো। আৰু অলপ আগত মানে ইয়াত লগৰাবোৰ আহিলে মানে চুইমিং পুল গ'লে। ভূটানত মানে পেট্ৰলৰ দাম মাত্ৰ 59 লিটাৰ। এয়া চাওক না, এইটো মজা জেগা বুলি কৈছিলোঁ না, এইটো এটা ভূটানৰ জেগা আছে মজা। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব। ভূটান এটা পাৰ্ক আছে, এয়া চাওক এই ৰাজাৰাণী বহি আছে ওপৰত মজাকৈ। এইটো পাৰ্ক হয়, পাৰ্ক মজা সৰু সৰু পাৰ্ক আৰু ভূটানৰ মাজত আছে আৰু এই পাৰ্ক। মানুহকেইটা থৈ এতিয়া ওলালোঁ 7 আপ। আমাৰ 7 আপৰ লগৰীয়া পূৰা চাৰিজন পূৰা আহি গ'ল। আমাৰ দুজনটো সোমাব নাপালে, আমাৰ নয়নৰে কিবা আহিছিলে, সিহঁতে গুচি গ'ল। তো আমি এতিয়া বিন্দাছকৈ চুইমিং পুল থকা জেগাটোত গৈ আছোঁ। তাৰ আগত মানে চুইমিং পুল আছে, কিন্তু ভূটানত এনেকৈ ঠাণ্ডা লাগি আছে, মজা কুলিং, হেভি কুলিং লাগিছে। চুইমিং পুললৈ গৈ আছোঁ। ইয়াত আগত আছে চুইমিং পুলটো, এইখিনিতে সেইটো চুইমিং পুল। এয়া চুইমিং পুলটো এনেই ইউজাৰ ইউজাৰ হোটেল আহি পাইছোঁ এতিয়া ভূটানত। ইয়াতে চুইমিং পুল মজা আছে। ইয়াত দেখাম বাৰু ভিতৰত দিছোঁ আপোনালোকক। তো আমি আছোঁ এতিয়া বৰ্তমান কি হোটেল গৈছিলে? ইউজাৰ হোটেলত আছোঁ ইয়াত ভূটানত ভিতৰত। এতিয়া 7টা বাজিলে, 7টা বজাত আমি ভূটানত ভিতৰত ইয়াত চুইমিং পুলৰ তাত মজাকৈ গা পা ধোৱা নাই আৰু হোটেলত আহি কিনে একদম মজাকৈ পূৰা ফ্ৰাইড ৰাইচ বনাই কিনে আৰামত খালে। পূৰা মোৰ আজি কেমেৰামেন পূৰা 7 আপ দে ভাই, 7 আপ প্ৰ' আমাৰ আজি কেমেৰামেন হৈ আছে। ইয়াত আহি কিনে এইটো চুইমিং পুল গা ধোৱা নাই, তথা বহুত গৰম হ'লেও আমি এচি ৰুমত আছোঁ না, পূৰা মজা এচি, ঠাণ্ডা বতাহ। আজি নাযাওঁ নেকি? তো আজি নাযাওঁ নেকি? আজি নাযাওঁ, কালি আৰু মৰ্ণিঙত আৰু নেক্সট ভিডিঅ' পাব ন নেকি? মৰ্ণিঙত ওলাই যাম ইয়াৰ পৰা। আমি আছোঁ এতিয়া ইউজাৰ হোটেলত ভূটানত। আপোনালোকে জানে আজি বিশ্বকৰ্মাৰ পূজাৰ নামতে মানে আজি ভূটানলৈ ফুৰিবলৈ আহিলোঁ। আজি মানে ইউজাৰ হোটেলত আজি আমি ইয়াত থাকিম বুলি ভাবিছোঁ, কিন্তু আজি ঘৰলৈ নাযাওঁ। কালি মৰ্ণিঙত আৰু ঘৰত যাম ইয়াৰ পৰা মজাকৈ। এতিয়া ইয়াত মানে আমাৰ 7-8জনমান আছে লগৰীয়াবোৰ, 7 আপো আছে লগৰে। ইফালে 7 আপ দেখাইছে পূৰা আন্ধাৰ। মানে ৰাতিৰ কথা নাই, ইমান ভালকৈ ভিউ নাহিব পাৰে। পিছফালে দেখা পাইছে আপোনালোকে মোৰ চুইমিং পুলটো। ইয়াত অকণমান ৰেষ্ট কৰি কিনে আৰু লগৰীয়াবোৰ 4-5জন আছে মানে হোটেলত কিবা কিবি খাই আছে। এতিয়া হোৱা নাই সিহঁতৰ খোৱাটো। ইয়াত মজাকৈ এতিয়া আজি গা নুধোঁ বাৰু, আমি এচি ৰুমত আছোঁ পূৰা মজাকৈ ঠাণ্ডা। ইয়াত থাকি কিনে কালি মৰ্ণিঙত ঘৰত যাম আৰু। আপোনালোকে গাইজ ভিডিঅ'বোৰ সকলোৱে চাই থাকিব, মজা পাব। বিশ্বকৰ্মাৰ নামত আজি ভূটানলৈ নাইট থাকিবলৈ আহিলোঁ ৰাতি, ভাল লাগিব। এইফালে 7 আপ না মজা, কেনেকুৱা মজা। হেৰি মোৰতো দেহাটো ভাল নহয়, একদম চৰ্দি কাহ লাগি আছে, একদম ভয় লাগি আছে। 7 আপৰ মানে দেহাটো ভাল নহয়, পূৰা চৰ্দি কাহ হৈ আছে। ইয়াৰ মাতটো মানে পূৰা বেলেগ চেঞ্জ হৈ গৈছে। চুইমিং পুলে আছে মানে দিন হ'লে বেছি ভাল হ'লে আৰু ৰাতি হৈছে তথাপি যিখিনি বাৰু দেখাইছোঁ আৰু। এয়া চাওক মজা নহয় চুইমিং পুলটো। এই ভাইটি এটা গা ধুই আছে সৰুকৈ, জুম কৰিব নোৱাৰোঁ ন এতিয়া।